Good morning everyone and welcome back to my YouTube channel. তো চাহ খোৱা হৈ গ'ল এবাৰ গা নুধুতে চাহ খালোঁ আৰু তাৰপিছত এতিয়া গা চা ধুই আহিলোঁ কাম আছে অকণমান তো মই ভাবিলোঁ আজিৰ পৰা আপোনালোকৰ লগত মোৰ ডেইলি ৰুটিন সদায় শ্বেয়াৰ কৰিম তেনেকৈ ভাবিলোঁ সদায় মানে যিমান দিন পাৰোঁ আৰু শ্বেয়াৰ কৰিম তেনেকৈ ভাবিলোঁ তো তেনেকৈ ভাবি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো আশা কৰিছোঁ আপোনালোকে চাব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে মই কামবিলাক ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকৰ দেখুৱাই আছোঁ বিছনাখন পাৰি ল'লোঁ আৰু পাৰি বোলে ছোৱালীজনীক টোপনি মাৰাই দিলোঁ আৰু এতিয়া মোৰ কাম আছে অকণমান এখন দুখন বাচন ধুব আছে বাচনখিনি ধুই ল'ম এইটো টোপনিটো হৈছে তাই ৰাতিপুৱাৰ হয় কৈছিলোঁ মই আগতে যে এঘণ্টা টোপনিৰ পৰা উঠা এঘণ্টামানৰ পিছত আকৌ তাই এবাৰ টোপনি মাৰে তো তেতিয়া কামখিনি কৰি লওঁ যেতিয়া টোপনি মাৰে তেতিয়াইতো ভালদৰে কামবিলাক কৰিব পাৰোঁ হৈ গ'ল আৰু মই বাচন চাচনটো ধুলোৱে অলপ আছিলে বাচন বেছি নাছিলে আৰু এতিয়া একাপ চাহ খাই ল'ম চাহ খাই বোলে আৰু কাম আছে কৰিম চাই থাকক তেতিয়াহ'লে তো চাহ খাম মই বিস্কিটৰ লগত তো এতিয়া মই মাছ বাচিব ধৰিছোঁ একচুৱেলি মই মাছ বাচি ইমান ভাল নাপাওঁ আপোনালোকে বাৰু ভাল পায়নে জনাবচোন আৰু মই সেইকাৰণে যেতিয়াই মাছ মানে আনে ঘৰত যিটো কাটি আনে মাছ সেই মাছটো আনিলে ভাল পাওঁ কিন্তু আজি দেউতাই আনি দি থৈ গৈছিলে আৰু মা নাই যিহেতু কোনো নাই যিহেতু মই নিজে বাচিব লাগিব সেইকাৰণে মোৰ মাছটো বচা হোৱাই নাই কুকু উঠি গ'ল তাইক অলপ চাফা কৰি দিলোঁ আৰু তাইক এতিয়া বিচনাতে থৈ আকৌ মই মাছ বাচিব যাম বেটা তুমি ইয়াতে বহি থাকা যা এইটো লোৱা কুকু খেলি আছে তো অলপ আছে আৰু বাচিব এইবিলাকে সৰু সুৰা প্ৰব্লেম হয় মানে অকলে থাকিলে তেনেকৈ মাছ চাছ বাচিবৰ কাৰণে বাচ্ছা লৈ পেলাই অলপ দিগদাৰ হৈ যায় তথাপিতো মোৰ হ'ল আৰু মাছ বাচা হৈ গ'ল তাই অকণমান আমনি কৰি আছে বিচনাত আছে ওপৰত আমনি কৰি আছে এনেতো আমাৰ সৰু সুৰা বহুত কাম থাকি যায় যিবিলাক মই পাৰিছোঁ ভিডিঅ'ত মানে ৰেকৰ্ড কৰি ৰাখিব সেইবিলাকে ইয়াতে দিছোঁ তাৰ মাজে মাজেতো বহুত কাম থাকিয়ে যায় তো মোৰ মাছ বাচা হৈ গ'ল ৰুমৰ ভিতৰত এইবিলাকে কাম আৰু বিশেষ একো কাম নাই খোৱা বনোৱা চাফা কৰা সেইবিলাকে কাম হয় বিশেষ একো কাম নহয় মাছখিনিও একেলগে ধুই ল'লোঁ আৰু এতিয়া তাইৰ কাৰণে অকণমান গাখীৰ গৰম হ'ব দিম মই মাছ বাচা হৈ গ'ল মাছ ধোৱা হৈ গ'ল এয়া চাওকচোন কি কৰিলে ৰুমটো তাক এতিয়া মই গাখীৰ দিম আৰু একেলগে মই মাছ ফ্ৰাই কৰিবৰ কাৰণে কেৰাহীও বহাই দিলোঁ ইফালে গাখীৰটো গৰম হৈ গ'ল দুধটো খাবা নেকি তুমি দুধটো পিন্ধা হে আৰু গাখীৰটো খুৱাই তাইক অকণমান সময় বাহিৰত ৰাখি দিম তেতিয়ালৈ মোৰ মাছখিনি ফ্ৰাই কৰা হৈ যাব কাৰণ ঘৰৰ ভিতৰত গেছ হৈ যায় মাছ ভাজিলে তো অসুবিধা হয় তাই মন গ'লে নিজে খায় কেতিয়াবা গাখীৰটো কিন্তু যেতিয়া মন নাযায় তেনেকৈ মই জোৰ কৰি খুৱাব লাগে আৰু এতিয়া মই মাছখিনিও একেলগে ফ্ৰাই কৰি লওঁ ফালে মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু মই এতিয়া বনাম অলপমান বুট আলুৰ চব্জি মাছেদি একো নবনাওঁ আৰু মাছখিনি অকল ফ্ৰাই কৰিয়ে খাম তো চব্জিটো বনাবৰ কাৰণে মই যিটো কেৰাহীত মাছ ফ্ৰাই কৰিছিলোঁ সেইটোতে বনাম মই অকলে খাম যিহেতু তো মই বেলেগ কেৰাহী ইউজ নকৰিলোঁ আৰু এনে কিন্তু মানে মাছ ফ্ৰাই কৰাটোত এনেকৈ বুটৰ চব্জি বনালে ভাল নালাগে বিশেষ কিন্তু মই অকলে খাম যিহেতু সেইকাৰণে মই হ'ব দিলোঁ তো মই
পিঁয়াজ আৰু জলকীয়াখিনি এনেকৈ ফাৰ্ষ্ট টাইম ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতকৈ এতিয়া বহাই দিম চব্জিটো। নিমখটো মই বইল হৈ থাকোঁতে যেতিয়া আলু আৰু মটৰখিনি বুটখিনি বইল হৈছিলে তেতিয়াই মই নিমখ দি লৈছিলোঁ। এতিয়া অকল হালধি মছলাবিলাক দি দিম। মছলাত মই দিছোঁ জিৰা, ধনিয়া, তাৰপিছত অকণমান ৰেড চিলি পাউডাৰ আৰু অলপমান ৰহুন দিছোঁ। অকলে খাম যিহেতু একো বেলেগ প্ৰচেছত বনোৱা নাই, চিম্পলকৈ বনাইছোঁ। ইয়াতে বিলাহী দিলে ভাল লাগে, কিন্তু বিলাহী নাছিলে মোৰ তাত আজি, সেইকাৰণে মই এনেকৈ বনাই দিলোঁ। তো মোৰ প্ৰায় হৈ যাব এতিয়া চব্জি, অকল পানী দি ইয়াক উতলিব দিলে হৈ গ'ল। তাৰ আগতে আলুখিনি অকণমান ভাঙি ল'ম এনেকৈ। এতিয়া পানীটো দি উতলিব দিম আৰু মোৰ অলপমান কাপোৰ আনিব আছে, ছাদৰ ওপৰত আছে। তো কাপোৰখিনি মই আনোগৈ, তেতিয়ালৈ চব্জিও মোৰ হৈ যাব। এতিয়া সময় হৈছে 3:45 আৰু ছোৱালীজনীক টোপনি নিয়ালোঁ। তাৰপিছত ময়ো ভাত খালোঁ আৰু এতিয়া অলপমান ৰেষ্ট ল'ম আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিম। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, বাই বাই।